Welcome my YouTube channel KK Vlogger Assam ABC. মোৰ আজি ফাৰ্স্ট ব্লগ তো চাই থাকক মই ভাইটিক থবলৈ যাওঁ স্কুললৈ তো থবলৈ গৈ আছো ভাইটিক সাইকেলত স্কুলখন ওচৰৰে হয় বেছি দূৰ নহয় লো থবগে লাগে কুকুৰটো সাইকেলত হলো খুচকে না যায় কুকুৰ নহয় হৈছে কুকুৰ হলে মহ হৈ যাম নহয় মেন আলি বনাই আছে ইতিমধ্যে বনাই পুৰ নাই হোৱাগৈ এইটো ভাইটি এতিয়া মেন আলিৰ পৰা যাব থৈ আহিবগে লাগে বলছে এইটো স্কুলটো এইটো তো ভাইটিক থৈ আহিলো ইতিমধ্যে ঘৰ যাওঁ ঘৰ এইফালে আছে আমাৰ ঘৰ এইফালে আছে ঘৰ ঘৰত এইটো দোস্তটো ঘৰ লগ পাই আছো মোৰ ফাৰ্স্ট ব্লগ ইমান ভালকে বনাব নাই জানা তো বাই ঘৰ লগ পাম ঘৰত লগ পাই আছো ঘৰ ভাইটি থৈ ঘৰ আহি গলো এতিয়া খাব লাগে চাহ চাহ খাবলৈ গৈ আছো চাহ নাই মই নোখোৱাকে থব গৈছিলো চাহটো খাই লছ তাৰপিছত লগ পাই আছো আপোনালোকক ৰাস্তা ফালে এনে অকমান ওলাই আহিলো এইটো চাওক ৰাস্তাটো ইমান ধুনীয়াকৈ বনালে এইটো আমাৰ স্কুল আমি মট ব্লগ কৰিছো সাইকেল ব্লগ এখন আমাৰ বিদ্যালয় মেছাকি হাই স্কুল গাঁওখনৰ নাম আৰমৰীয়া তো গৈ থাকো ইমান দীঘল নকৰো ভিডিঅ'টো ৰাস্তা ফালে পৰা আহিলো ঘৰলৈ আৰু এজন দোষ আহিলে এই হাই ইয়াৰো এটা ইউটিউব চেনেল আছে নামটো কৈ দে আসাম বেষ্ট ডান্সাৰ এমডি তো সাবস্ক্ৰাইব কৰি দিব মোকো কৰি দিব তো চাই থাকক কলৈ যাওঁ এই নেযাওঁ বেছি ঘৰতে থাকিম আমি বগৰী আনিব যাওঁ বগৰী খাম আনিম তো বগৰী আনাত পাই লওঁগৈ আমি বগৰী খাব গৈ আছো বগৰী খাব যাম মানে গৈ লওঁ তাৰপিছত লগ পাই আছো বাই বগৰী খোৱা জেগা পাই গৈছো সি লাহে লাহে এয়া ওখ মুখ ৰাস্তাত গৈ আছো এইটো গ'ল অকৰাটো উল্টা ফালে আমি গৈ আছো একে জেগাত কিন্তু সি হ'ব ইয়াৰ অকমান লিটিং তেলটাং হ'ব বগৰী খোৱা জেগাত পাই গলো সি এইটো বা বগৰী গছ তো মই পাৰি লওঁ ইমান টেষ্টি বগৰী আছে ৰে বাবা এইখিনি দেখো কলে মিছাকে কথা এটা এইখিনি চাওক এইটো চা লাল পক্কা আপোনালোকে ভালকৈ নেদেখিব যেতিয়া আহক আমাৰ ঘৰলৈ সাবস্ক্ৰাইব কৰি কেনে তেতিয়া নকবা আৰু আপোনাক বগৰী খাবলৈ আনিম আপোনালোকৰ ঘৰত লগ পাম আমাৰ বগৰী খোৱা হৈ গ'ল আৰু এয়া লয়ও ললো এইবিধ ললো তো যাওঁ এইটো চাওক বগৰী পাই আছে ভুটুৱাটো ঘৰত লগ পামগৈ তো মই ঘৰ পাই গলো সেই বগৰী খাই মেলি এতিয়া যাওঁ মই মোক মানে দোকানলৈ যাব দিছে লমাই যাওঁ আৰু লমাই নাযাওঁ এখন আমাৰ গাড়ী হয় এইখনতে যাম মই চাই লওক টাটা কোম্পানী ৰতন টাটাই বনোৱা এইখনে হৈছে আমাৰ গাড়ীখন মই গাড়ীত উঠি ললো এয়া এইখন গাড়ীখন এইটো মোৰ ষ্টেংডাল নাই খোলা লক আছে নাই লক হে লা কো যাও ন ষ্টাৰ্ট কৰি লওঁ ৰখৰা খুলচোন তো হে ষ্টাৰ্ট নাই হয় ফাৰ্ষ্ট মোক কি খুললা তই
মইতো গাড়ী চলাব নাজানো আপোনালোকক ঠগিছিলোঁ এইটো উঠিব নাই পৰা গাধটো তো যাওঁ আমি ওলাই যাওঁ মই গাড়ী চলাবলৈ বয়সে নাই এইখন হৈছে গাড়ীখন যাওঁ মই ঘৰত হাল বাই আহোগৈ এইখন ট্ৰেক্টৰখন হাল বাব যাওঁ ট্ৰেক্টৰখন বেঠি লওঁ প্ৰথম এইখনে হৈছে মোৰ ট্ৰেক্টৰখন চলাব নাজানো ট্ৰেক্টৰ এইখন কি ক'ব শিকিব লাগিব আৰু আছে এইটো এটা উঠিলে লাহেকৈ তো চাই থাকক ভিডিঅ'টো ৰাতিকৈ লগ পাম গা পা ধুই কেনে গায়ে নেধোৱা মই লেতেৰা যে তই ধুলি মই গা ধুব সময় নাই পোৱা বুলিহে মই এতিয়া ধুব লাগিব তই ধুই ল'বি আকৌ আজি থাকি যাবি এনেও হয় হয় এতিয়া ট্ৰেক্টৰ উঠিব লাগে মই এতিয়া মানে হাল বাম এইখন আমাৰ বিশাল বাৰীখন দেখি নাই পোৱা এইখন ইমানেই ডাঙৰ যে এইখন ক্ৰিকেট পিচ বনাব পাৰিব তো বাই ৰাতি লগ পাম এইটো হালাকি আছে আপোনালোকক ৰাতি লগ পাম বুলি ভাবিছিলোঁ আকৌ গা পা ধুই মেলি আকৌ আহি গ'লোঁ আৰু তো আজি আকৌ ইডিট চিডিট কৰিব লাগে হ'লেও ৰাতি লগ পাব পাৰোঁ ন তো বাই এতিয়া ৰাস্তাৰ ফালে ওলাই যাম ৰাস্তাৰ ফালে ওলাই যোৱাটো দেখাম এতিয়া আমি ৰাস্তাৰ ফালে ওলাই আহিলোঁ এনেই মন লাগিলে আৰু ওলাই আহিবলৈ গা পা ধুই মেলি আহিছোঁ আৰু গোটেই ধূলি লাগিলে এতিয়া গৈ লওঁ ভাইটি আহিছেগৈ ফিল্ডলৈ তাক মাতি আহোঁ ঘৰত লগ পাই আছোঁ মামাহঁতৰ ঘৰলৈ গৈ আছোঁ আমি লখিমী দিয়া খাবলৈ তো ভাতটো দবাই আহিম আৰু থুচি আহিম তাত পাই লওঁগৈ তাৰপিছত আকৌ ভিডিঅ' কৰিম বাৰু খাই ল'লোঁ এতিয়া ঘৰত যাব হৈ গ'ল পালোহি আৰু মোৰ ফাৰ্ষ্ট ব্লগ হয় ইমান ভাল হ'ব নোৱাৰে ভাল নহ'ব পাৰে আপোনালোকে সহযোগ কৰিব আৰু তো মই এইডালে কাম চলাই আছোঁ মোৰ কোনো ভাল কেমেৰা নাই এইডালে চলাই আছোঁ আৰু ট্ৰাইপড ভাঙা থাকে তো এই ভিডিঅ'টো চাব ভালকৈ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰিব যদি বেছিকৈ ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো অকণমান পিছত লগ পাই আছোঁ ৰাতি বাজিল 10টা শুব লাগে আৰু এডিট কৰিব লাগে মই এতিয়াই দিম ৰাতিয়ে দি দিম ভিডিঅ'টো এনেই নহ'লে MB বিলাক থাকি যাব 12টা বজালৈকে তো বাই